Hello everyone, আজি আমি গৈ আছো চেন্নাই স্বামী ষ্টেডিয়ামত IPL চাবলে। আজি বেংগলোৰ আৰু দিল্লীৰ মেটচ আছে। সো ফাৰ্ষ্ট টাইমৰ কাৰণে মই ষ্টেডিয়ামত মানে লাইভ ক্ৰিকেট মেটচ চাম। সো আই এম ভেৰি এক্সাইটেড। তুমি এক্সাইটেড হয়নে? Yes. সো আমি দুইটা এক্সাইটেড আৰু বলক আপোনালোককো লৈ যাওঁ IPL চাবলে। আৰু এয়া বেংগলোৰৰ ডেইলি প্ৰব্লেম ট্ৰেফিক। মেটচ আছে 7:30 পৰা এতিয়া 5:30 বাজি গৈছে মানে ইয়াৰ ট্ৰেফিকটো বহুত বেছি যে সেইটো কাৰণে আমি বহুত সোনকালে ওলাই আহিছোঁ। ইয়াৰ পৰা কিমান টাইম লাগিব? এনেইতো আধা ঘণ্টা লাগে বাট এইটো ট্ৰেফিকৰ টাইম চ' নাজানো কিমান টাইম লাগিব। মই কৈছিলোঁ বেংগলোৰত আধা ঘণ্টা ৰাস্তাটো 1.5 ঘণ্টা লাগি যায়। চ' আমি আহি পাওঁতে IPL ষ্টাৰ্ট হৈ গ'ল আৰু ইমানেই বেছি ভিৰ নহয়, গাড়ী পাৰ্ক কৰিবলৈ জেগা নাই মানে। তাৰপাছত আহি পাই নিজৰ ছিটত বহি ল'লোঁ আৰু বিৰাটক ইমান ওচৰৰ পৰা দেখা পাই মই মানে কি ক'ম, আই কাণ্ট এক্সপ্লেইন। মানে ইমানেই বেছি হেপ্পী হৈছোঁ, মই বহুত বেছি এনজয় কৰিলোঁ। আৰু মেটচ চাই ভোক লাগি গ'ল আৰু যিহেতু খোৱা বস্তুবোৰ ওচৰত আহি আছে ন, তো নোখোৱাকেনো কেনেকৈ থাকিব পাৰোঁ। সেইটো কাৰণে ৱাও ম'ম' খালোঁ, তাৰপাছত ড্ৰিংকছ খালোঁ, কাৰণ চিঞৰি ডিঙি শুকাই গৈছিলেগৈ। আৰু মোৰ এক্সাইটমেণ্টটোতো স্ক্ৰীণত ভিজিবল হৈছেই, আপোনালোকে গম পাইছে মই কিমান এক্সাইটেড আছিলোঁ। তাৰপাছত 22 ৰানৰ পিছত কোহলিও আউট হ'ল আৰু অলপ সময়ৰ পিছতে RCB বেটিং শেষ হ'ল। তাৰপিছত আধা ঘণ্টা ব্ৰেক দিলে, আমি বাহিৰৰ পৰা আহিলোঁগৈ। তাৰপাছত আহি আমাৰ বহাৰ ঠাইটো চেঞ্জ কৰি ল'লোঁ। আমাৰ একচুৱেলি আগতে আছিলে বাট আমি ৱাভকে গৈ পিছত বহিছিলোঁগৈ আৰু ব্ৰেকৰ পাছত আমি আমাৰ নিজৰ মানে ছিটত বহিলোঁ। তাৰপাছতে দিল্লী অভিয়াছলি জিকিলে আৰু KL ৰাহুলে বহুত বেছি মজা খেলিলে। তাৰপাছতে আমি ওলাই আহিলোঁ আৰু ওলাই আহোঁতে বহুত বেছি ভিৰ। আমি খেল চাই আহিলোঁ, এতিয়া অলমষ্ট 12টাই বাজিবলৈ হ'ল। তোমাৰ কেনেকুৱা লাগিলে চাই? ভালে লাগিলে। আছিনে আহিলে। একো নাই, খেলত হৰা জিকা আছে আৰু আমি বেংগলোৰত আছোঁ চ' অভিয়াছলি আমি RCBকে ছাপোৰ্ট কৰিব লাগিব। তো আমি RCBকে ছাপোৰ্ট কৰি আছিলোঁ বাট এট মমেণ্টত হাৰি গ'ল। বাট উপায় নাই, আমিনো কি কৰিব পাৰোঁ। বাট এক্সপিৰিয়েঞ্চটো ভাল লাগিলে ন, ফাৰ্ষ্ট টাইম মানে এনেকৈ লাইভ মেটচ চাই পেলাই ভাল লাগিলে এক্সপিৰিয়েঞ্চটো। চ' আকৌ নাজানো নেক্সট কেতিয়াবা চাব পাম নে নাপাওঁ, বাট ইট ৱাজ এ নাইচ এক্সপিৰিয়েঞ্চ। আৰু এতিয়া ৰাতিও হৈ গ'ল চ' ভিডিঅ'টো ইমানতে সামৰণি। আজিলৈ আহিছোঁ, বাই। তুমি বাই কৈ দিয়া।